ডেইলি অনলাইন আৰ্নিং এপ্লিকেশ্যনৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ন'টিফিকেশ্যন বেলটো অন কৰি পেলাই অল অপশ্যনত ক্লিক কৰি দিয়ক। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ'টোলৈ। বন্ধুসকল, আপোনালোকে নিশ্চয় গমেই পাইছে থাম্বনেইলত দেখি। তো বন্ধুসকল, থাম্বনেইলত যি দেখিছে একেবাৰে সঁচা। আজি আপোনালোকে পাব 25 টকাকৈ ফ্ৰী পেটিএম কেছ। হয় বন্ধুসকল, তাৰ কাৰণে আপোনালোকে বেলেগ একো কৰিব নালাগে। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো ভাল লাগে যদি এটা লাইক কৰি দিব। আৰু বন্ধুসকল, ভিডিঅ'টো একদম ফুল্লি ৱাটচ কৰিব, আৰম্ভণিৰ পৰা গুৰিলৈকে ভিডিঅ'টো চাই থাকিব। তো বন্ধুসকল, বলক বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথমতে আপুনি আপোনাৰ পেটিএম একাউণ্টটো এবাৰ আপডেট দি ল'ব। যদি আপডেট দেখুৱাইছে তাৰপাছত বন্ধুসকল পেটিএম একাউণ্টটো অ'পেন কৰিব, আৰু অ'পেন কৰাৰ পিছত বন্ধুসকল ইয়াত আপোনালোকক মই দেখুৱাই দিম কেনেকৈ আপুনি ইয়াত 25 টকা এটা আৰ্নিং কৰিব পাৰিব। তো বন্ধুসকল চাওক, আপুনি যেতিয়া ৰিচাৰ্জ লগাব, মানে 50 টকাৰ ওপৰত যিমান ৰিচাৰ্জ কৰিব আপোনালোকে, ধৰি লওক 50 টকাই হওক, 0149 হওক, 0198 হওক বা 399 হওক, আপুনি যি ৰিচাৰ্জ কৰিব এই পেটিএমৰ যোগেদি, তো বন্ধুসকল আপোনালোকে ডাইৰেক্ট 25 টকা এটা কেছবেক পাই যাব। তো বন্ধুসকল চাওক কেনেদৰে আপোনালোকে মোবাইল প্ৰিপেডত ক্লিক কৰি দিব ৰিচাৰ্জ কৰিবৰ কাৰণে। তাৰপাছত বন্ধুসকল আপুনি যিটো মোবাইলত ৰিচাৰ্জ কৰিব সেই নাম্বাৰটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো ইয়াত মই এটা জিঅ' নাম্বাৰ চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল এতিয়া মই এমাউণ্টটো ধৰি লওক 399 দি দিলোঁ। দি পেলাই এতিয়া মই চাওক ফাষ্ট ফৰৱাৰ্ড এই বাকচটোত যাতে এই ৰাইট চিনডাল এনেকৈ নাথাকে, এইডাল নোহোৱা কৰি দিব। তাৰপাছত বন্ধুসকল প্ৰচিডটো ৰিচাৰ্জত ক্লিক কৰি দিম, আৰু দিয়াৰ পিছত বন্ধুসকল আপোনালোকে চাই থাকক এনেকুৱা পেজ এখন আহি যাব। তো বন্ধুসকল আপোনালোকে জানে প্ৰম' কোড ক'ৰ পৰা এপ্লাই কৰে। তো চাওক এপ্লাই প্ৰম' কোডত আপোনালোকে ক্লিক কৰি দিব। তাৰপাছত বন্ধুসকল এনেদৰে পেজ এখন আহি যাব। তো বন্ধুসকল এতিয়া তলৰ পিনে শ্লাইড কৰিব, আৰু তলৰ পিনে শ্লাইড কৰাৰ পিছত ইয়াত আপোনালোকে এটা প্ৰম' কোড পাই যায় PMJDY। তো বন্ধুসকল এই প্ৰম' কোডটো আপোনালোকে দেখা পাইছে PMJDY। এই প্ৰম' কোডটোত আপোনালোকে এপ্লাই অপশ্যনটোত ক্লিক কৰি দিব। তো বন্ধুসকল চাওক প্ৰম' কোডটো এপ্লাই হৈ গৈছে, আৰু আপোনালোকে নিশ্চয় দেখা পাইছে। চাওক PMJDY applied raise 25 cashback will be added to your Paytm wallet 24 ঘণ্টাত ছাকচেছফুলি এডেড হৈ যাব এই 25 টকাটো মোৰ পেটিএম ৱালেটত। তো বন্ধুসকল এতিয়া আপোনালোকে প্ৰচিড টু পে'ত ক্লিক কৰি পেলাই ৰিচাৰ্জটো কৰি দিয়ক আপোনাৰ জিঅ' চিমত। তাৰপিছত বন্ধুসকল 24 ঘণ্টাৰ ভিতৰতে আপুনি 25 টকা এটা কেছবেক পাই যাব। এনেতো বন্ধুসকল ইয়াত 24 ঘণ্টা লিখাই আছে, কিন্তু আপোনালোকে ইনষ্টেণ্ট 25 টকাটো পাই যাব আপোনাৰ পেটিএম একাউণ্টত। তো বন্ধুসকল আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা লেটেষ্ট আৰ্নিং এপ্লিকেশ্যন পেটিএম ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ। তো বন্ধুসকল আজিলৈ ইমানেই, গুড বাই।